নমস্কাৰ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক ৰিয়েল ইনফো আসামলৈ স্বাগতম জনালোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত নিযুক্তি দিব লগা পদসমূহৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। LP আৰু UP অৰ্থাৎ নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ পদৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে দুটা ফেজত সম্পন্ন হৈছে। সমান্তৰালভাৱে GT আৰু PGT অৰ্থাৎ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে এই প্ৰক্ৰিয়া সমাপ্ত হৈছে। এইবাৰ LP, UP আৰু GT, PGTকে ধৰি সৰ্বমুঠ পদৰ সংখ্যা প্ৰায় 15,000তকৈও অধিক। শিক্ষা বিভাগে যদিহে এই পদসমূহত পৰ্যায়ক্ৰমে অৰ্থাৎ প্ৰথমে GT, PGT পদসমূহৰ মেধা তালিকা প্ৰকাশৰ ব্যৱস্থা কৰে, তেনেহ'লে এইবাৰ LP, UP নিযুক্তি প্ৰক্ৰিয়াত কাট অফ কমাৰ পূৰ্ণ সম্ভাৱনা আছে। LP, UPৰ কাট অফ সম্পৰ্কে স্পষ্টকৈ কোৱাটো কঠিন যদিও ডকুমেণ্ট ভেৰিফিকেশ্যনত কোনবোৰ মাৰ্কছৰ প্ৰাৰ্থীক মাতিছে তাৰ পৰাই এটা অনুমান কৰিব পাৰি। যদিহে শিক্ষা বিভাগে অভাৰলেপিং নোহোৱা কৰি নিযুক্তি প্ৰদান কৰে, তেন্তে LP শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কাট অফ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে জিলালৈ 60 আৰু OBC কেটেগৰীৰ বাবে 58+ আৰু SC, STৰ বাবে 56ৰ পৰা 57ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। UPৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 66+ থকাৰ সম্ভাৱনাই বেছি। OBCৰ বাবে 64+ আৰু ST, SCৰ ক্ষেত্ৰত 61ৰ পৰা 63ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। গতিকে প্ৰথম অস্থায়ী মেধা তালিকা প্ৰকাশৰ পাছত এই কথা স্পষ্ট হ'ব। ধন্যবাদ।